Welcome to Meghalaya series. আমি explore কৰি আছো Meghalaya for the last 3 days and the experience has been truly amazing. আৰু Meghalaya খন হল নেচাৰ পেৰাডাইজ। এই বাংলাদেশ বৰ্ডাৰ আহিল গেট নাম্বাৰ 2। নতুন এটা দিনত নতুন এটা ঠাইত নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনালো। ওয়েলকাম বেক টু দি চ্যানেল গাইস। এই ৰহা ওয়াটারফল দেখো। ওয়াটারফল হয় বুঝছো না? বৰ্তমান পানী সানি নাই শুকাই গৈছে। যোৱা ভিডিঅ'ত আপোনালোকে দেখা পালে আমি কিদৰে ডাউকিত গৈছিলো আৰু উমগট ৰিভাৰত কিদৰে বোটিং কৰিছিলো। আৰু যোনে যোনে চোৱা নাই প্লেলিষ্টত গৈ আগৰ ভিডিঅ'সমূহ চাব পাৰে। ডাউকিৰ পৰা হতে প্ৰায় 1 ঘণ্টা সময় লাগিলে। সব ট্ৰেভেলাৰ টিকেট কাউন্টাৰ আহি পালো। এয়া ওয়েলকাম টু মাউলিনং। 100 rupees entry fees for maintenance. So guys, finally ahi palu Maunilong village, Asiar hokolotকৈ cleanest village. Yeah, parking. Baba. ধুনিয়া এখন বাহৰ দলং পালো। এইখনৰ উঠি হিটো পাৰে যাও তো বলক নেকি চলো। বাওফালে গলে শিলং আৰু হপিনে মাউলিনং ভিলেজ। চৰাইৰ শব্দবোৰ কিন্তু একদম নেচাৰেল। 10% per head, 30 rupees. ঘৰটো চা ধুনীয়া। লাঞ্চ ডিনাৰ ব্ৰেকফাষ্ট এইখন হ'ল মেনু। এইখন এখন ৰেষ্টুৰেণ্ট। চাওক কি ধুনীয়া ৰেষ্টুৰেণ্ট, একদম চাফ চিকুণ ৰাস্তা। আৰু পিনে এইবিলাক হোমষ্টে, এনেকুৱা ধৰণৰ। এইটো এটা হোমষ্টে, এনেকুৱা ধৰণৰ হোমষ্টে চাৰিওফালে পোৱা যায়। আপুনি যোনপিনে যায় পিনে হোমষ্টে পাব। আন্ডাৰ কনষ্ট্ৰাকশ্যন মজা বনাই ন। এইটো নেকি হিলটো? কৰ পৰা আনি থৈছে এই হিলটো? ইমান ডাঙৰ হিল। চাৰ্চৰ পিছফালে এইটো। এই মুৰ্গী 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 কক বা ধৰব নেকি? ককটো বা ককটো ধৰব গৈছে। এইটো কক। এইটো কক। ঠিক আছে, বেতৰ বহা। মাটি
ইয়াত প্ৰত্যেকটো কৰ্নাৰতে লাগি আছে এনেকুৱা বাঁহৰ ডাষ্টবিন আৰু ইয়াক লোকেল লেংগুৱেজত কহ বুলি কয়। টয়লেট চোৱা কি মজা, একদম চালিয়া। এইখিনি জেগা ভাল লাগে। হে কিয় ৱাও, কি মজা লাগিছে ঘৰটো। দেখাততো গাঁওখন একেবাৰে সৰু, কিন্তু এই গাঁওখনে গোটেই দেশখনক এটা এক্সাম্পল ছেট কৰে। উঠিবা নেকি ইয়াতে? উঠিবা নেকি ইয়াতে? 2003 চনত ডিস্কভাৰ ইণ্ডিয়া ট্ৰেভেল মেগাজিনে এছিয়াৰ ভিতৰতে সকলোতকৈ স্বচ্ছ গাঁও হিচাপে ইয়াক স্বীকৃতি দিছিলে। এই গাঁওখনত খাচী কমিউনিটিৰ লোকসকল বসবাস কৰে। ভেজ, নন ভেজ, ৰাইচ, ডাল, আলু মিক্স, চয়াবিন, চালাড, ভেজ চিকেন। এই গাঁওখনত শিক্ষিতৰ হাৰ 100%, 100%। এতিয়া থাকিব নেকি হোমষ্টে? বাঁহৰ কেনেকৈ বনাইছে মালুম নেই। চাৰ্চ সন্মুখৰ ফালৰ ভিউ। চাই আহিলোঁ, অলপমান চালোঁ। গাঁওখন বহুত ডাঙৰ, সেইকাৰণে গোটেইখিনি নাচালোঁ। আমাৰ এই ৰাংচাপাৰাৰ নিচিনাই অলপ আৰু উন্নত, পাকাৰ ঘৰ চৰ অলপমান বেছি। ডুম ট্ৰাক আছে। মাটি ডুম ট্ৰাক। মাউনিলং ভিলেজ চোৱা হ'ল। এতিয়া আমি যাম, বেছি নাচালোঁ, অলপ চালোঁ, ভাগৰো লাগিছে। তো এতিয়া আমি যাম ৰুট ব্ৰিজ চাব। এই আগত অলপমান 2 কিলোমিটাৰমান আগত। বাই বাই মাউলিনং ভিলেজ, আৰু কেতিয়াবা আহিম। এইয়া বেলেঞ্চিং ৰক আহি পালোঁ আমি। তলত চাওঁ, তলত কি বেলেঞ্চ হৈ আছে। এনেকৈ আছে, এইটো বেলেঞ্চিং ৰক। মাউনিলং ভিলেজৰ পৰা আহি থাকোঁতে এয়া ৰাস্তাতে বেলেঞ্চিং ৰক, এইটো পাব আপোনালোকে ৰুট ব্ৰিজ যোৱা ৰাস্তাত। এইপিনে এইটো মেইন ৰাস্তা, ইয়াৰ পৰা সোমাই আহিলে এইটো বেলেঞ্চিং ৰক। আধা ঘন্টা লাগে বলে। ৰুট ব্ৰিজ ইফালে হ'ব। হয় যে লুবিং ৰুট ব্ৰিজ, হয় যে লিখা আছে, দেখা পাইছোঁ। লিভিং ৰুট ব্ৰিজ চাইনেজ দিয়া আছে, চিন্তা নাই। পালানা কি কয়, বাচ্চা লৈ বলে কষ্ট, কিন্তু আমি তো যামেই।
আহতে আৰামছে ৰেষ্ট লৈ লৈ উঠিম লাহে ধীৰে কোনো দৌৰা দৌৰি নাই বুঝছা না ঠিকই আছে বহুত বেশি তেন্তে বহুত বেছি দূৰ নহয় একেবাৰে কঠিন নহয় পাৰা যায় এইয়া পুৰা পুৰা ভালেখিনি নামি আহিলোঁ আৰু নামিব আছে ভালেখিনি আগত টিকট কাউণ্টাৰ আছে এতিয়া টিকট কাটি ল'ম এইয়া গছৰ সিপাৰে এইবিলাক ফাইনেলি আহি পালোঁ ৰুট ব্ৰিজ এইয়া গাইছ গছৰ সিপাৰে হোৱা ব্ৰিজ এইডাল গছ ভালে কেইডাল গছৰ শিপা লগ লাগি এয়া ব্ৰিজখন হৈছে এই ব্ৰিজখন হওঁতে যে কিমান বছৰ লাগিছে কিমান 200 300 কিমান বছৰ যে লাগিছে ফাইনেলি আহি পালোঁ এয়া ডাবল নহয় সিংগেলে ৰুট ব্ৰিজ এয়া এইবাৰ আহোঁতেতো আহিলোঁ এইবাৰ উঠোতে মজা পাম ডাবল ডেকাৰ ব্ৰিজখন আপোনাৰ চেৰাপুঞ্জীত আছে তাত যোৱা নহ'ল বাৰু আহি পালোঁ দে আধা ৰাস্তা প্ৰায় পালোঁৱে এয়া ৰেষ্ট লৈছে এতিয়া ধৰ বাবু ধৰ 2000 years later পুনৰ শিলং পুলিচ বজাৰ আহি পালোঁ আমি হেল্ল' গাইজ আমি বেলেগ হোটেলত আহি পালোঁ এয়া বেলেগ ৰুম বেলেগ হোটেল ইচিতা হাই দিয়া হাই অলপ আগতে এয়া হোটেলৰ পৰা খাই বৈ আহিলোঁ এইটো আগৰ হোটেলটো চেঞ্জ কৰিলোঁ এইটো বেলেগ হোটেলত আহিলোঁ বহুত ৰাতি হ'ল ভাগৰো লাগিছে তো ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ যদি ভিডিঅ'টো ভাল লাগিছে কি কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু বেল আইকনটো টিংকে বজাই দিব বাই 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 বাই